নমস্কাৰ সকলোকে। আজি অকণমান দেখাইছোঁ মোৰ পাকঘৰৰ পৰা আপোনালোকক। আৰু আজি বনাইছোঁ বটিয়া মাছ। কোনে কোনে ভাল পায় জনাব দেই বটিয়া মাছ খাই। আজি বেলেগ ধৰণে বনাইছোঁ অকণমান। আৰু আমি বটিয়া মাছটো খুব খাওঁ আৰু পালেই যিহেতু অনা হয় খাই খুব ভাল পাওঁ কাৰণে। আৰু আজি বনাইছোঁ বটিয়া মাছ। প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ বাৰু। আৰু যদি আপোনালোকক ৰেচিপি লাগে তেতিয়াহ'লে ৰেচিপি বুলি লিখিব দেই, কমেণ্ট কৰিব, মই ৰেচিপি দিম। আৰু ইমান মানে টেষ্টি হয় নহয় এই মাছটো, কি ক'ম আৰু, বহুত টেষ্টি। আৰু ইয়াৰ কাঁইটটো চোবাই খাই দিব পাৰি, যিহেতু কাঁইটটো আমাৰ কাৰণে, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত দৰকাৰী, মানে শৰীৰৰ কাৰণে বহুত উপকাৰী। আৰু সেইকাৰণে আমি মাছৰ কাঁইটটো পৰাপক্ষত খাব লাগে। আৰু যিহেতু সৰু মাছ খালে মাছৰ কাঁইটটো যে খাই দিব পাৰি, সেইটো কাৰণে আচলতে সৰু মাছটো আমাৰ স্বাস্থ্যৰ কাৰণে বেছি উপকাৰী বুলি কোৱা হয়। আৰু এই বটিয়া মাছটো যথেষ্ট কেলছিয়াম থাকে ইয়াতে, আৰু বহুত প্ৰ'টিন, হাই প্ৰ'টিন আছে আৰু খুব ভাল। আৰু যদি আপোনালোকৰ ৰেচিপি লাগে